close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ আৰু ড্ৰেছটো দেখি ক'ত যাম বুলি ভাবিছে বাৰু কওকচোন। আমি যাম এতিয়া সকাম খাবলৈ আৰু মোৰ লগতে আপোনালোককো লৈ যাম। বলক তেন্তে আজি যাওঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আছেই নহয় এজনী, তাইৰ বাবে ৰৈ আছোঁ আৰু তাইৰ বাবে ৰৈ কিনে এতিয়া একেলগে যাম আৰু দুইজনী ওচৰতে আছে, বেছি দূৰ নহয়। গতিকে এতিয়া তালৈকে যাম আৰু ভিডিঅ'টো আকলৈকে চাই থাকক সকলোৱে। ৰখি তাই আহিলে, এইজনী আহি আছে আৰু আমিও এতিয়া গৈ থাকোঁ এনেকৈ, বেছি দূৰ নহয়, বেগ খোজকাঢ়িয়ে যাওঁ আৰু। এতিয়া আমাৰ পিংকি বাইদেউ আহি গ'লে এয়া। বহুত দিন ওলোৱা নাই যে, আফচোচটো থাকি গৈছে চাগে। যোৱাবাৰ ভিডিঅ'টোতো কৈ গ'লগৈ, মানে অকণমান থাকি গ'ল কাৰণে ফটোকে দি দিছিলোঁ, কিন্তু সেইখিনি দি মানে সন্মতি নহ'ল আৰু। গতিকে এইবাৰ ভালকৈ ওলাই দিছোঁ। মানে সদায় ওলাই থাকোঁ ন, এটা ভিডিঅ' নোলালে বেয়া লাগে। হয়তো তেন্তে ঠিক আছে, বলক। আমি এতিয়ালৈকে গৈ পোৱা নাই আৰু গৈ পোৱাৰ পিছত ভিডিঅ' দেখাম বাৰু কি কৰোঁ, তেন্তে চাই থাকক আগলৈ। আৰু দূৰৰ পৰাই দেখিছোঁ সেয়া মানুহ আহিলেই। এতিয়া সকামলৈকে আৰু এইফালে ইমান দেৰিকৈ আহিছোঁ, এতিয়া গালি খাম আৰু, কাৰণ বহুত মানুহ আহিয়ে গ'ল আৰু আমি এতিয়া গৈ আছোঁ গালি খাবলৈ। আৰু এয়া আহি পালোঁ আমি এতিয়া সকামৰ ঘৰলৈ। বলক এতিয়া সোমাই যাওঁ ভিতৰলৈ। আৰু সোমায়ে দেখিছোঁ মানুহ আহিলেই প্ৰায়, আমাৰে দেৰি হৈ গ'ল অলপ। আৰু আনফালে ভকতে আহি শৰাই পাতি আছে আৰু এয়া ভিতৰৰ ফালে দেখাব বিচাৰিছোঁ অলপ, ৰ'ব কেনেকৈ কি কৰিছে। আচলতে এয়া হৈছে দহা ভোজ আৰু ইয়াত চবৰে ভাগে ভাগে খোলা দিয়া হৈছে আৰু এয়া সকলোৱে এতিয়া খানা বনাবলৈ যোগাৰ কৰি আছে আৰু এইফালে সকলোৱে মিলি শাক পাচলি কাটি আছে এনেকৈ। মাজে মাজে এটা দুটা কথা খুব ভাল লাগে আৰু এইবোৰ কাটি বাচি সকলোৱে ৰেডি কৰিছে। আৰু এইফালেও ভকতে শৰাই পাতি হ'ল, এতিয়া গায়ন বায়ন গাবলৈ ৰেডি হৈছে আৰু এতিয়া বলক ভালকৈ দেখাই দিওঁ মই কেনেকৈ ক'ত ক'ত কি হৈছে। সেইফালে ভকতে চাহ বনাই আছিলে আৰু এইফালে ভকতৰ খোলা দিছে, য'ত অকল ভকতখিনিৰ বাবে খানা বনোৱা হৈছে। আৰু এতিয়া বলক গৈ আছোঁ আৰু এইফালে সকলোৱে শাক পাচলি কাটিয়ে আছে আৰু এইটো হৈছে গৰখীয়া খোলা আছিল। আৰু এয়া ভকতে এতিয়া গায়ন বায়ন গাবলৈ আৰম্ভ কৰিছে। আৰু এইফালে আলহীৰ বাবে ব্যৱস্থা কৰা হৈছে খোৱাৰ। খাব পাইছোঁ এতিয়া, এবাৰ খাই লওঁ। আৰু এয়া হৈছে আমাৰ ওচৰৰখিনিৰ খোলা, একেবাৰে শেষৰ ফালে দিছে আৰু ধুনীয়াকৈ মুকলি ঠাইত, ইমান ভাল লাগিছে। আৰু এয়া সকলোৱে নিজৰ নিজৰ কাম কৰি আছে, কটা বচা কি কৰিব লগা কাম সকলো কৰি আছে। আৰু এইফালে গায়ন বায়ন শেষেই হোৱা নাই, গায়ে আছে। আমাৰ খানা এয়া বনি আছে, ইয়াতে কি বনিছে, মাংস বনাব লৈছে। আৰু এইফালে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে, মাংস কটা মেলা কৰি আছে এইখিনি। আৰু আনফালে গায়ন বায়ন শেষ হ'ল আৰু এতিয়া প্ৰসাদ ভাগ কৰিছে। আমি এতিয়া আহিছিলোঁ ফটো মাৰিবলৈ আৰু এইফালে দেখিছে, এইফালে আমি অলপ ফটো মাৰিলোঁ আৰু এইকেইজনীও আহিছে আমাৰ, কাৰণ সময় হৈ গ'ল খাবলৈ, সেইকাৰণে ফোনো আহি গ'ল খাবলৈ। সেইকাৰণে এতিয়া আমি যাওঁ আৰু এবাৰ খাবলৈ যাওঁ, কিমান সময় নাজানো, গতিকে খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আৰু আছোঁ। এয়া প্ৰায় আন্ধাৰেই হ'ল আৰু এতিয়া নিজৰ নিজৰ জেগাত সকলোৱে ভাত খাবলৈ লৈছে। আৰু তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতে পায়। তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ, বাই বাই।